মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অংকুৰণ কিতাপৰ পাঠ 13 আৱিষ্কাৰৰ কাহিনী। এই পাঠটোত থকা মূল প্ৰশ্নসমূহৰ বিষয়ে আলোকপাত কৰিম। আশা কৰোঁ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা আৰু প্ৰশ্ন উত্তৰসমূহ বুজিবলৈ চেষ্টা কৰিবা। লগতে নিজৰ নিজৰ বহীত প্ৰশ্নৰ উত্তৰসমূহ লিখাৰ বাবে যত্ন কৰিবা। তেতিয়াহ'লে ব'লা আজি আমি আৱিষ্কাৰৰ কাহিনী পাঠটোত থকা মূল প্ৰশ্নকেইটাৰ বিষয়ে আলোচনা কৰোঁ। এক নম্বৰ প্ৰশ্ন হৈছে শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা। তোমালোকক কিছুমান তলত শব্দ দিয়া আছে, যিবিলাক শব্দৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰ চাই শব্দখিনিৰ অৰ্থবিলাক লিখিব কৈছে। মই এই শব্দকেইটাৰ অৰ্থ কেইটামান লিখি দিছোঁ, তোমালোকে এনেদৰে লিখিব পাৰা। উত্তৰ: পৰিবেশন, এঠাইৰ পৰা আন ঠাইলৈ নিয়া প্ৰক্ৰিয়া। অধ্যয়, নিৰন্তৰ চেষ্টা। অসাধ্য, সাধ্য নথকা। অহৰহ, অনবৰতে। প্ৰায়োগিক, ব্যৱহাৰিক। নেৰানেপেৰা, নিৰন্তৰ। যুগান্তকাৰী, কোনো যুগ অন্ত পেলোৱা। কৃতিত্ব, কাৰ্যদক্ষতা। নিয়ন্ত্ৰণ, নিজকে চম্ভালিব পৰা। সুচল, সুগম। তাৰপিছত হ'ল গুৰুত্ব, শ্ৰেষ্ঠতা। অতুলনীয়, যাৰ তুলনা নাই। অদম্য, যাক দমন কৰিব নোৱাৰি। দৃষ্টিগোচৰ, দৃষ্টি পৰা। দৃঢ়তা, সংকল্পবদ্ধ। সান্নিধ্য, সংগ। কৰ্মস্পৃহা, কাম কৰাৰ প্ৰবল ইচ্ছা। উপলব্ধি, অনুভৱ। প্ৰশিক্ষণ, কাৰিকৰী শিক্ষা। গৱেষণা, অন্বেষণ। ঘাত প্ৰতিঘাত, দুখ কষ্ট। এইকেইটা মই শব্দৰ অৰ্থ তোমালোকক লিখি দিছোঁ, তোমালোকে এইখিনি বহীত লিখি ৰাখিব পাৰা। ইয়াৰ উপৰিও এই শব্দবিলাকৰ আৰু ভিন্ন ধৰণৰ অৰ্থ আছে, সেইবিলাক অৰ্থ তোমালোকে লিখিব পাৰা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি কৰিবলৈ যত্ন কৰিম। 2 নম্বৰত আছে যে উত্তৰ লিখা। তলত কিছুমান আমাৰ প্ৰশ্ন দিয়া আছে আৰু এই প্ৰশ্নৰ উত্তৰবিলাক আমি লিখিব লাগে। আমি প্ৰশ্নখিনি চাওঁ। 2ৰ ক, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম হ'ল ভেকুৱাম ব্ৰেক। খ, গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত কাম কৰিছিল? উত্তৰ: গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল। গ, গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল? উত্তৰ: গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিছিল। গ নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল? ইয়াৰ উত্তৰ হৈছে ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰাৰ ৱাৰ্ন এণ্ড কোম্পানীত নিযুক্তি দিছিল। ঙ, গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল? উত্তৰ: গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল। 5 নম্বৰ প্ৰশ্ন, লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল? উত্তৰ: লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল। 2 ছ, IRSৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন? ইয়াৰ উত্তৰ হৈছে IRSৰ পদমৰ্যাদা লাভ কৰা প্ৰথমজন ভাৰতীয় হৈছে গুৰুপ্ৰসাদ দাস।
এতিয়া 2 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি সম্পূৰ্ণ হ'ল। এতিয়া আমি 3 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি কৰিবলৈ যত্ন কৰিম। এতিয়া 3 নম্বৰত চোৱা। 3 নম্বৰত কৈছে আমাক চমুকৈ লিখা। তলৰ প্ৰশ্নৰ উত্তৰখিনি আমি চমুকৈ লিখিব লাগে। 3 কৰ প্ৰশ্ন হ'ল গুৰুপ্ৰসাদ দা লণ্ডনলৈ কিয় গৈছিল? উত্তৰ গুৰুপ্ৰসাদ দা চাকৰি সূত্ৰে লণ্ডনলৈ গৈছিল। খ তেওঁক অসমৰ সুসন্তান বুলি কিয় কোৱা হৈছে? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল? উত্তৰ বেকুৱাম ব্ৰেকৰ জৰিয়তে ৱাৰ্ণ এণ্ড কোম্পানী প্ৰখ্যাত হৈ উঠে। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে কোম্পানীত বেকুৱাম ব্ৰেকৰ জিপি ব্ৰেক বুলি নামকৰণ কৰে। ব্ৰিটিছ চৰকাৰে তেওঁক IRS পদ মৰ্যাদা দিয়ে। উল্লেখযোগ্য যে IRS পদ মৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসেই প্ৰথম ভাৰতীয়। গতিকে ইমানবোৰ সন্মান লাভ কৰা তথা কৃতিত্বেৰে কাম কৰা গুৰুপ্ৰসাদ দাস হৈছে অসমৰ সুসন্তান। 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰত ভাৱ বহলাই লিখা। তলত কিছুমান আমাক বাক্য দিয়া আছে আৰু সেই বাক্যৰ ভাৱটো বহলাই লিখিবলৈ কৈছে। 4 ক অভাৱেই আৱিষ্কাৰৰ মূল। উত্তৰ অভাৱেই আৱিষ্কাৰৰ মূল। মানুহৰ অভাৱ সীমাহীন। এই অভাৱৰ বাবে মানুহে নানান কৰ্ম কৰিবলগীয়া হয়। কথাতে কয় যে মানুহ কৰ্মৰ দ্বাৰা মহান হয়। অভাৱ পূৰণ কৰোঁতে মানুহৰ হাতত টকা পইচা নাথাকিলে মানুহে নানান কথা ভাবে। এনেদৰে ভাবি থাকোঁতে মানুহে অভাৱ পূৰণৰ বাবে কিছুমান নতুন যন্ত্ৰপাতি আৱিষ্কাৰ কৰে। ইয়াকেই অভাৱেই আৱিষ্কাৰৰ মূল বুলি কোৱা হয়। 4 খ একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূল মন্ত্ৰ। উত্তৰ গুৰুপ্ৰসাদ দাসে প্ৰথমতে সাধাৰণ গেৰেজ এটাত কাম কৰিছিল যদিও তেওঁ অতি পৰিশ্ৰমী আৰু নতুন কথা জনা বা নতুন কাম এটা কৰাৰ একান্ত আগ্ৰহ তথা সাধনা কৰিছিল। সেইবাবে তেওঁৰ এই অদম্য হেঁপাহ আৰু সাধনা তথা ডাঙৰ ডাঙৰ মানুহৰ সান্নিধ্যলৈ অহাৰ বাবে পিছলৈ গেৰেজত কাম কৰিয়ে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গেৰেজত কাম কৰি থাকোঁতেই তেওঁৰ পৰিশ্ৰমী গুণৰ প্ৰতি আপ্লুত হৈ এজন ইংৰাজ চাহাবে ৱাৰ্ণ এণ্ড কোম্পানীত যোগদানৰ সুবিধা দিয়ে। এই সুযোগ পোৱাৰ পিছত গুৰুপ্ৰসাদ দাসৰ উৎসাহ দুগুণে বৃদ্ধি পালে আৰু তেওঁ অতি পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে শেষলৈ বেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। সাধনা অবিহনে কোনো মানুহে উন্নতি কৰিব নোৱাৰে। এতিয়া 5 নম্বৰ প্ৰশ্ন। এটা শব্দত প্ৰকাশ কৰা। তলত আমাৰ কিছুমান বাক্য দিয়া আছে আৰু সেই বাক্যৰ অৰ্থবিলাক এটা শব্দত আমাক প্ৰকাশ কৰিব কৈছে। বলা আমি এটা শব্দত বাক্যসমূহৰ অৰ্থ কেনেকৈ প্ৰকাশ কৰে আমি চাই লওঁ। ক নম্বৰত কৈছে যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে। ইয়াত এটা বাক্য আছে আৰু যিজন ব্যক্তি বা মানুহে কোনো এটা নতুন বস্তু বা তথ্য আৱিষ্কাৰ কৰে তাক আমি কি কওঁ সেইটো এটা বাক্যত আমাক বা এটা শব্দত আমাক প্ৰকাশ কৰিব কৈছে। যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰে তাক এটা শব্দত কোৱা হয় আৱিষ্কাৰক বা উদ্ভাৱক। ঠিক তেনেদৰে খ নম্বৰ গোটেই জীৱন জুৰি আজীৱন। যিয়ে গুণীৰ গুণ বুজিব পাৰে জ্ঞানী। পুৱা স্মৰণ কৰা যোগ্য প্ৰাতঃস্মৰণীয়।